নমস্কাৰ জনাই বি পজিটিভৰ আজিৰ নিবেদন আৰম্ভ কৰিবলৈ লৈছোঁ। বি পজিটিভৰ আজিৰ নিবেদন হৈছে জীৱনত কেনেকৈ সফল হ'ব পাৰি। পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱনৰ এক সাধনা থাকে যে জীৱনটো কেনেকৈ সফল কৰিব পাৰোঁ, আৰু এয়াই বাস্তৱ। পৃথিৱীত প্ৰতিজন মানুহেই এই সফলতাৰ পিছে পিছে দৌৰি জীৱনটো পাৰ কৰে। কিন্তু জীৱনত সফল হ'বৰ কাৰণে গোটেই পৃথিৱীটোক দৌৰি ফুৰিব নালাগে। মাত্ৰ এখন সাফল্যৰ এখন কোঠাত সোমাব লাগে। অৰ্থাৎ সাফল্যৰ কোঠাত সোমাব পাৰিলেই জীৱনটো সফল হৈ পৰিব। আৰু সাফল্যৰ কোঠাত সোমাবৰ কাৰণে অকল মাত্ৰ 4টা চাবিপাত প্ৰয়োগ কৰিব লাগিব, 4টা তলা খুলিব লাগিব, তেতিয়াই আপুনি সোমাই পৰিব সাফল্যৰ কোঠাত। আৰু এই সাফল্যৰ কোঠাত সোমাই পৰিবৰ কাৰণে আপোনাৰ যি 4টা চাবিপাতৰ প্ৰয়োজন আছে, তাৰ 1 নম্বৰ চাবিপাতটো হৈছে লক্ষ্য স্থিৰ কৰা। অৰ্থাৎ আপুনি জীৱনত কি হ'ব বিচাৰিছে আৰু কোনটো ক্ষেত্ৰত সাফল্য হ'ব বিচাৰিছে, সফল হ'ব বিচাৰিছে, তাৰ কাৰণে আপোনাৰ সামৰ্থ্য সাপেক্ষে পৰিৱেশ পৰিস্থিতি অনুযায়ী আপুনি লক্ষ্য স্থিৰ কৰি ল'ব লাগিব। দ্বিতীয় কথাটো হৈছে যে লক্ষ্যটো স্থিৰ কৰাৰ অন্তৰালৰ কাৰণ, আপুনি লক্ষ্যটো কিয় স্থিৰ কৰিলে, এই লক্ষ্যত উপনীত কিয় হ'ব বিচাৰিছে, আৰু এই লক্ষ্যৰ জৰিয়তে কিয় আপুনি জীৱনটো সফল কৰিব বিচাৰিছে, তাৰ কাৰণে আপোনাৰ মনত ৰাখিব লাগিব লক্ষ্যৰ অন্তৰালৰ কাৰণ। কাৰণ সেই কাৰণটোৱে আমাক অনুপ্ৰেৰণা যোগাই থাকে যে এই লক্ষ্যত আমি উপনীত হ'বই লাগিব। তৃতীয় কাৰণটো চাবিপাত হৈছে লক্ষ্যত উপনীত হ'বলৈ আমি কি কাম কৰিব লাগিব। তাত মনত ৰাখিব লাগিব যে লক্ষ্যত উপনীত হ'বৰ কাৰণে প্ৰয়োজন হোৱা সকলো ইতিবাচক কাম, বি পজিটিভ, সকলো ইতিবাচক কাম আপুনি কৰাৰ কাৰণে সাজু থাকিব লাগিব, কাৰণ আপুনি সেই লক্ষ্যত উপনীত হ'ব লাগিব। আৰু একেবাৰে শেষৰ চাবিপাত হৈছে এই গোটেই কামখিনি আপোনাক সুচাৰুৰূপে কৰি তুলিবৰ কাৰণে গঢ়ি তুলিব যি হৈছে আত্মবিশ্বাস, কনফিডেন্স, সেলফ কনফিডেন্স। আৰু এই আত্মবিশ্বাসেই আপোনাক জীৱনটো সফল কৰি তুলিব। কাৰণ পৃথিৱীত এনেকুৱা কোনো কামেই নাই যিটো আত্মবিশ্বাস অবিহনে আপুনি কৰিব পাৰিব। আৰু যদি কেতিয়াবা পাৰিছে সেইটো খুব ভুলকৈহে হৈছে, ভুলতে হৈ গৈছে, আপোনাৰ চেষ্টাত আপোনাৰ ইচ্ছাত হোৱা নাই। আপোনালোকে জানি আচৰিত হ'ব যে ভাৰতৰ এজন খেলুৱৈ অৰুণিমা সিনহা, যিয়ে ৰেল এক্সিডেণ্ট, অৰ্থাৎ নিজে এক্সিডেণ্ট হোৱা নাই, বেলেগ এক্সিডেণ্ট কৰাইছে, আৰু সেই ৰেল এক্সিডেণ্ট হৈ ভৰি কটাৰ পিছতো এজন লেঙেৰা মানুহ হিচাপে এভাৰেষ্ট শৃংগ জয় কৰা প্ৰথমজন মহিলা। ইচ্ছা শক্তি, আত্মবিশ্বাসে তেওঁক সেই এভাৰেষ্ট শৃংগ জয় কৰিবলৈ সক্ষম কৰি তুলিছে। অৰ্থাৎ যিকোনো কামত সফল হ'বৰ কাৰণে আপোনাক লাগিব এটা মনোবল, আত্মবিশ্বাস। আৰু সেই আত্মবিশ্বাস কেনেকৈ গঢ় দিয়ে, কি কৰিলে আপোনাৰ সেই আত্মবিশ্বাসটো আগবঢ়াই লৈ যাব পাৰিব, সেয়া হৈছে যে প্ৰতিজন মানুহে কাম দুবাৰ কৰে। এবাৰ মনেৰে কামটো কৰি পেলাই আৰু তাৰপিছত ব্যৱহাৰিক ক্ষেত্ৰত কামটো কৰে। যেতিয়া আপোনাৰ মনত কামটো কৰিব, ঠিক সেই সময়তে আপুনি মনত এটা আত্মবিশ্বাস গঢ় দিব লাগিব, যি আত্মবিশ্বাসে আপোনাক লক্ষ্যত উপনীত কৰিবৰ কাৰণে সকলো প্ৰকাৰৰ সাজু কৰি তুলিব। আৰু এই আত্মবিশ্বাসে আপোনাৰ জীৱনটো সফল কৰি তুলিব। গতিকে আশা কৰিছোঁ বি পজিটিভৰ ফালৰ পৰা সকলোৱে জীৱনত সফল হওক আৰু সকলোৱে এক সফল জীৱন অতিবাহিত কৰক, এই কামনাৰে আজি সামৰিছোঁ। জয় হিন্দ, জয় ভাৰত, বি পজিটিভ, লং লাইফ।